নমস্কাৰ বন্ধু বান্ধৱীসকল, আবেলি সময় গা পা ধুই আহি কলিজাৰ লগত অলপ সময় কটাই ভাবিলোঁ আজি যিহেতু আমাৰ ইয়াত প্ৰথম বিহু, সেই বুলি এযোৰ কাপোৰ উলিয়ালোঁ। একদম চিম্পুল কাপোৰ, যিহেতু বিহু চাবলৈয়ে যাম। তাৰপিছত আহিল আমাৰ ঘৰলৈ এজনী নাচনী, তাই আজি বিহু নাচিব মঞ্চত, সেয়ে মই বোলে তাইক উলিয়াই দিব লাগে। আগে পিছে কোনো ছোৱালীক উলিয়াই দি পোৱা নাই, এইবাৰে ফাৰ্ষ্ট। কি হয়, ফুটটো যিমানেই ঘূৰাই থাকোঁ মোৰ হাতখন সিমানেই কঁপিব ধৰে, কিয় নাজানো। এতিয়া আকৌ নাচনী মাকক উলিয়াই দি আছোঁ। তাৰপিছত তাইৰ যাবৰ হ'ল, ভালেই লাগিছে তাইৰ লগত সময়খিনি কটাই। ৰেডি হৈ গ'লোঁ ময়ো বিহুতলীলৈ যাবৰ কাৰণে। যাই সকলোৰে লগত বহি ধুনীয়াকৈ বিহু আৰম্ভ হৈছে তাকে চাবলৈ ল'লোঁ। গতিকে চাওকচোন কিমান ধুনীয়া বিহু। কেনে পালে জনাবচোন বাৰু।